আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালেই আছে। আৰু আজি আমি পথাৰত গ'লে কিমান কষ্ট কৰি ঘূৰি আছে তাকে চাওকচোন। ৰোৱনীসকলে ৰুই আছে পথাৰত। কেনে লাগছে খেতি কৰি তোৰ? বঢ়িয়া। খেতি কৰি ভাল লাগছে? ফাৰ্ষ্ট টাইম কৰিছোঁ না। তো ইমান এক্সপিৰিয়েঞ্চ নাই, এক্সপিৰিয়েঞ্চ ফালৰ পৰা জিৰ' খেতিৰ ফালৰ পৰা। তো মানুহ নাই কাৰণে এইবাৰ কৰিব লগা হৈছে ফাৰ্ষ্ট টাইম। তো ভাল লাগছে চবকে মানে নিউ জেনেৰেশ্যনৰ চবকে কৈছোঁ যে পথাৰত আহি একবাৰ নামি চাওক, মজা লাগে আৰু। ওপৰত ৰ'দ, তলৰ পানীখিনি গৰম, মানে আছে বহুতখিনি পানী আছে। সেই পানী নহয়, তলৰ বোকা পানীখিনি আছে আৰু প্লাছ এয়া আছে বিস্কুট, টুপি আছে। আৰু টুপিটো পিন্ধি একবাৰ দেখাই দিওঁ। এয়া মানে এয়াও আছে, গোটেইখিনি আছে আৰু ইয়াতে। মানে চবে খেতিত নামিব লাগে একবাৰ চবে মানে একবাৰ আহিব লাগে খেতি পথাৰত, চাব লাগে কেনেকুৱা মানে মজা আছে আৰু কিবা ভাল লাগে। মানে সেউজীয়া পৰিৱেশ এতিয়া বৰ্তমান হোৱা নাই চাগে। মজা। মোবাইলটো আনা নাই, মোবাইলটো আনিলে অলপ ভাল লাগিল হয়। দাদা নতুন খেতিয়ক, এইবাৰ খেতিত নামছি। আপোনালোকেও নামি চাব। ওপৰত ৰ'দ, তলত মাটিখিনি গৰম, পানী গৰম, খেতিয়কৰ কিমান কষ্ট একবাৰ ভাবি চাব। ঢাকনিত চাহ খাই আছোঁ পথাৰত। মজা আৰু এইটো মজা দৃশ্য। এক্সপিৰিয়েঞ্চ মজা আৰু ঢাকনিত চাহ বহুত আছে ফেচিলিটি পথাৰত আহিলে। ঢাকনিতে হওক বা বটলতে হওক খাই ভাল লাগে পথাৰত। হাই বন্ধুসকল, এয়া চাওক আমাৰ তৰাই ৰুই আছে। এক্সপাৰ্ট নহয় সিমান, তথাপি আৰু মানে চলি যায় আৰু ধান হয় আৰু ধুনীয়া সেউজীয়া পথাৰ। এয়া আমাৰ ঘূৰা ঘূৰি এয়া পথাৰ। চাওক ইমান ফাষ্ট নহয় আৰু 2G ষ্টাইলত ৰুই আছে। 5G জামানাত 2G ষ্টাইলত, এই 5G জামানাত 2G ষ্টাইলত চলি আছে। বহুত কষ্ট কৰে কিন্তু বেচাৰি এই প্ৰখৰ ৰ'দত। এয়া চাওক ৰাতিপুৱাৰ পৰা তৰাইখিনি ৰুলে আৰু একদম প্ৰথমৰ পৰা ইয়াৰ পৰা ৰুইছে তৰাই 2G ষ্টাইলত 5G জামানাত। এয়া চাওক পথাৰত কঠীয়া ৰুই আছে। পথাৰত যোৱাৰ ভিতৰত যেতিয়া পথাৰত পানী নাথাকে, শুকান পথাৰত
তৰাই খোৱা লোৱা চব পাহৰি গৈছে পথাৰত কঠীয়া ৰুমুলি আহিছে এতিয়া আমাৰ দেউতাই ৰুই আছে আৰু আমি এতিয়া ঘৰত যাওঁ ঘৰৰ পৰা ভাত লৈ আহিম যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু লাইক নকৰে শ্বেয়াৰ নকৰে ছাবস্ক্ৰাইব নকৰে কৰিবচোন আমাৰো ভাল লাগিব